আজি তেজীমলা কেনেকৈ মানে শাস্তি দিছিলে আজি সেইটো তোমালোকে এনজয় কৰি আমি দেখুৱাম। তাতে গানো সোমাই যাব পাৰে, তেজীমলাৰ যদি কিবা গান আছে গান সোমাই যাব পাৰে, কোনো গানে নাচন নামত তেনেকুৱা হ'ব পাৰে। ঠিক আছে, তুমি মালাৰ লগত ভালদৰে থাকিবা। মই ছমাহৰ কাৰণে মই ভনিজলৈ যাম। মই ছমাহ নাথাকিম ঘৰত। হ'ব হ'ব, আপুনি চিন্তা নকৰিব, মই তাইক ভালকৈ ৰাখিম। তুমি নাযাবা, মোৰ মাৰ লগত একো নহয়, মায়ে তোমাক বহুত মৰম কৰি ৰাখিব। তুমি মাজত ভালদৰে ৰাখিবা। আপুনি চিন্তাই নকৰিব, আপুনি ভালকৈ যাওক। তুমি থাকিবা মাৰ লগত। চিনি পোৱা নাইতো মাৰ কাপোৰ দিয়া না তই বিয়া খাবলৈ যাবি। যা 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 এইবাৰ দিম ইমান বছৰৰ পাটৰ কাপোৰযোৰ তই খালি খালি বল বল ঢেঁকীত পিঠাগুড়ি খুন্দিবি, বল ধান খুন্দিবি, বল বল মই ঢেঁকী দিম, তই বহাই থাকিবি দেই। কি কৰিছ তোৰ সেইখন হাত আছে নহয়, সেইখনতে কৰ। এইজনী নাটক চাচোন, এই ভৰিখন কিয় আছে, ভৰিখনেৰে কৰ। এইজনী সেইখন আছে নহয়, আৰু সেইখনেৰে কৰ। মূৰটো আছে নাই, মূৰটোৰে কৰ, মূৰটোৰে কৰ। Oh,
নিশা